গুড ইভিনিং বন্ধু বান্ধৱীসকল, আহকচোন আজি ড্ৰেথিৰ চাহকাপৰ জুতি লওঁ। আজিনো কেনেকৈ চাহকাপ খালোঁ তাকে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আজি মই বনাবলৈ লৈছোঁ তেল পিঠা। সকলোৱে বনাবলৈ জানে, তথাপিতো মই কেনেকৈ বনালোঁ সেইটো আপোনালোকৰ ওচৰত দেখুৱাবলৈ ওলাইছোঁ। মই ভাত খোৱা চাউলৰ কেইটামান গুড়ি লৈ লৈছোঁ, বেছি লোৱা নাই, অকণমানেই বনাম। তাত এচুকুত মই নিমখ দি দিছোঁ। নিমখ দিয়া হোৱাৰ পিছত তাত বেকিং পাউডাৰ অকণমান দি দিছোঁ। নিদিলেও কথা নাই, দিলে অকণমান ঢিলা হ'ব আৰু ফুলি আহিব। এইখিনি ভালদৰে মিক্স কৰি আগতে মই গুড় মিঠাই পগাই লৈছিলোঁ আৰু সেইখিনি তাত ঢালি দিছোঁ। এইটো চাব লাগিব যাতে বেছি পনীয়াও নহয় আৰু বেছি ডাঠো নহয়। এইখিনি ভালদৰে লগাই দিলোঁ। লগোৱা হোৱাৰ পিছত অকণমান সময় থৈ দিছোঁ আৰু তেলটো গৰম হোৱাৰ লগে লগে তাত দি দিছোঁ। আপোনালোকে এইটোও চাব যাতে ডাঠো নহয় পনীয়াও নহয়। পনীয়া হ'লেও ফুলি নুঠিব আৰু ডাঠ হ'লেও ফুলি নুঠিব। মোৰ বাৰু ঠিকেই হৈছিলে, সেইকাৰণে ভালদৰে ফুলি উঠিছে। এনেকৈ অলপ সময় বেছি জুইত ভাজিব নালাগে, কম জুই দি দিব আপোনালোকে। এনেকৈ কেইটামান বনালোঁ, বেছি বনোৱা নাই। এয়া দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। যদি সেইটো বেটাৰটো যদি ভাল হয় তেতিয়াহ'লে পিঠাটো ফুলি আহিব। আৰু মই বেছি বনোৱা নাই, কেইটামান বনালোঁ আৰু আজি আবেলিৰ চাহকাপ ধুনীয়াকৈ গৰমে গৰমে পৰিৱেশন কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ফ'ল' কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ মৰম দিব বুলি আশা থাকিল।